নমস্কাৰ দৰ্শকসকল বহুত অপেক্ষাৰ অন্তত আজি মেট্ৰিক হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফলসমূহ পুৱা 10 বজাত অনলাইন যোগে ঘোষণা কৰা হ'ব জনাবলৈ লৈছো যে মুঠ 14টা ৱেবছাইট আৰু এটা মোবাইল এপত উপলব্ধ হ'ব ফলাফলসমূহ নিজৰ ৰোল আৰু নম্বৰটো বহুৱাই নিৰ্দিষ্ট স্থানত ক্লিক কৰিলে আপোনালোকে লাভ কৰিব পাৰিব ফলাফলসমূহ দৰ্শকসকল এইবাৰ মুঠ 4,31,132 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে মেট্ৰিক হাই মাদ্ৰাছা পৰীক্ষাত কোভিডৰ 2 বছৰীয়া জটিল পৰিস্থিতিৰ পিছত এইবাৰ মেট্ৰিক হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হৈছিল দৰ্শকসকল আপোনালোকে যদি জানিব বিচাৰিছে যে কি ৱেবছাইটত বা কোনটো ৱেবছাইটত মেট্ৰিকৰ ফলাফলসমূহ উপলব্ধ হ'ব তেতিয়াহলে আপোনালোকে ডেসক্ৰিপচন বক্সত এটা লিংক দিয়া আছে তাতে গৈ সেই ভিডিওটি চাব পাৰে তাত সকলোবোৰ ৱেবছাইট মেনশন কৰা আছে উল্লেখ কৰা আছে আপোনালোকে চাব পাৰে দৰ্শকসকল আৰু এটা গুৰুত্বপূৰ্ণ কথা পৰীক্ষাৰ্থী যদি সন্তুষ্ট নহয় নিজৰ নম্বৰক লৈ তেতিয়াহলে কি কৰিব চাওক ফলাফলক লৈ যদি কোনো পৰীক্ষাৰ্থী সন্তুষ্ট নহয় তেতিয়াহলে তেওঁলোকে পৰ্টেল যোগে আবেদন কৰিব পাৰিব আৰু সেই পৰ্টেলসমূহ অৰ্থাৎ সেৱাৰ পৰ্টেলসমূহ 10 জুনত খুলি দিয়া হ'ব উত্তৰ বহিবৰ পুনৰীক্ষণৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব আৰু যদি তিনিটাতকৈ অধিক বিষয়ত ফেইল কৰে আৰু 170 নম্বৰ লাভ কৰে তেতিয়াহলে আপোনালোকে কম্পাৰ্টমেন্টাল পৰীক্ষা দিব পাৰিব আশা কৰিছো ভিডিওটি আপোনালোকৰ বাবে হেল্পফুল হ'ব বিশেষকৈ আজিৰ বাবে গতিকে সকলোলৈ পৰীক্ষাৰ ফলাফলৰ শুভেচ্ছা জনাই আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰি ভিডিওটো ইয়াতে সামৰিছো ধন্যবাদ